ব্ৰেকিং নিউজ শোণিতপুৰৰ খনামুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা বাছ এল্টো আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষ কেইবাজনো আহত গুৰুতৰভাৱে আহত ভেনৰ চালকক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ দুৰ্ঘটনাগ্ৰস্ত মাৰুতি ভেনখনৰ নম্বৰ AS01DY 8332 আল্টা বাছখনৰ নম্বৰ AS12BC 2123 আৰু এল্টো গাড়ীখনৰ নম্বৰ AS12L 6428 আল্টা বাছখন তীব্ৰবেগত লখিমপুৰ অভিমুখৰ পৰা আহি থকা অৱস্থাত মাৰুতি ভেনখনৰ মুখামুখিকৈ খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো চতিয়াৰ পৰা উত্তম নাথৰ ৰিপৰ্ট নিউজ 19+।